हेलो ভিউয়াৰ্ছ সকল কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই প্ৰিয়াক্ষী আপোনালোক সকলোকে দ্য ষ্টৰী টাইমলৈ স্বাগতম জনাইছো আজি ষ্টৰী টাইমৰ সেকেন্ড ষ্টৰীটো পঢ়িব ওলাইছো আই হোপ এভৰিৱান মাষ্ট লাভ দিস মোৰ সেকেন্ড ষ্টৰীটো হৈছে ফোন কল সো ষ্টৰীটো ষ্টাৰ্ট কৰো শিৱসাগৰ জিলাৰ সমীপৰ এখন গাঁৱত অপু আৰু ভানুহঁতৰ ঘৰ একেখন গাঁৱৰে সিহঁত দুয়োঘৰ মানুহৰ মাজত বহুত মিলা প্ৰীতি আছিল সকলো সুখ দুখত ইঘৰে সিঘৰ সমভাগী আছিল শৈশৱৰ পৰাই অপু ভানু একেলগে ধূলি ধেমালি খেলি ডাঙৰ হৈছিল এনেদৰে খেল ধেমালি কৰি দুয়োটাই যৌৱনত ভৰি দিলে আৰু এদিন ভানুক নিজৰ আপোন ঘৰখনৰ পৰা অন্য এখন ঘৰলৈ উলিয়াই পঠালে চাওঁতে চাওঁতে ভানুৰ দুজনী ছোৱালীৰ মাতৃও হ'ল হঠাৎ এদিন অচিনাকি নম্বৰৰ ফোন কল আহিল প্ৰথমে কৰনো অচিনাকি নম্বৰ বুলি ভানুৱে ফোনটো ৰিচিভ নকৰিলে আকৌ এবাৰ ফোনটো বাজি উঠিল তেতিয়া ভানুৱে কোনেনো ফোন কৰিছে বুলি ফোনটো ৰিচিভ কৰিলে সিফালৰ পৰা বৰ দুখ মনেৰে সুধিলে তোৰ খবৰ ভালনে তই কেনে আছ ভানুৱে মাতটো বুজিব পৰা নাছিল তাই সুধিলে আপুনি কোন বাৰু মই মাতটো বুজিব পৰা নাই মই অপু ভানু আচৰিত হ'ল ইমান বছৰৰ মূৰত আজি তাৰ কি মনত পৰিল তাই চিঞৰি উঠিল আৰে অপু তই তোৰ আজি মোলৈ কেনেকৈ মনত পৰিল অপুৱে এটা মৃদু স্বৰেৰে সুধিলে তোৰ মানুহজন ঘৰত আছেনে সেই সময়ত ভানুৰ স্বামী ঘৰত নথকাত তাই নাই বুলিয়ে ক'লে অপুৱে উচুপি উঠিল তই ইমান বছৰে কেনেকৈ আছ মোলৈ তোৰ এবাৰো মনত নপৰিলেনে জাননে তোৰ অবিহনে মই কেনেকৈ জীয়াই আছোঁ যেনিয়েই যাওঁ যিয়েই নাখাওঁ য'তেই নাথাকোঁ কিয় কেৱল তোৰ প্ৰতিচ্ছবিখনেই মোৰ চকুত ভাহি থাকে ক'তো থাকি শান্তি নাপাওঁ মই জাননে সৰুৰে পৰা কিমান ভাল পাইছিলোঁ তোক তহঁতৰ ঘৰলৈ দিনটোত এপাক নমৰাকৈ থাকিবই নোৱাৰিছিলোঁ মই তই যদিও মোক তোৰ বিয়াৰ কথা কৈছিলি তথাপি তই মোৰ লগত ধেমালি কৰা বুলিয়ে ভাবিছিলোঁ ইমান ভাল পায়ো তোক এবাৰো মই ভাল পাওঁ বুলি ক'ব নোৱাৰিলোঁ এতিয়াও তই বাৰু মোৰ হৈ থাকিব পাৰিবিনে তই যদি আহ মই এতিয়াও তোক আগৰ ভানুজনী বুলিয়ে গ্ৰহণ কৰিম কোনোদিন অনুভৱ কৰিবলৈ নিদিওঁ যে তোৰ আগৰ এজন স্বামী আছিল ভানু হতভম্ব হৈ ৰ'ল কি শুনিছে এইবোৰ তাই সপোনতো নভবা নিচিন্তা কথাবোৰে তাই কাণ থৰথৰাই গ'ল আৰু আজিৰ পৰা ফোন নকৰিবি বুলি ফোন কাটি দিলে এয়াই আছিল আজিৰ ষ্টৰীটো কেনে পালে কমেণ্ট বক্সত জনাবচোন নহ'লে দেখোন মই গমেই নাপাম কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু সকলোৱে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব